Hello, নমস্কাৰ মই মিডিস্পিতে মই অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিব হ'ল প্ৰায় 12টা ভিডিঅ'টো আৰম্ভ কৰিছোঁহে কাম বন কৰি মেলি এতিয়া আজৰি হৈছোঁ ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডিঙিটো মানে অলপ বিষ হৈ আছে চৰ্দি হৈ আছে কাহ হৈ আছে মাতটো অলপ বেয়া আহিব তাৰ বাবে মানে গাটো বেয়া হৈ আছে যে সেইকাৰণে আৰু অঞ্চ আছে ঘৰতে তাৰ স্কুল বন্ধ যেহেতু ইয়াত পানী হৈছে পানী মানে ৰাস্তাবিলাকত বৰষুণৰ পানী বহুত বেছি হৈ গৈছে স্কুলৰ ভানবিলাক মানে চলাবলৈ অসুবিধা হৈছে সেইভাবে স্কুল বন্ধ ঘৰতে আছে আৰু চাই থাকিব আগলৈ ভিডিঅ'টো চাওঁ কিলা কেলে তেনেকুৱা কৰিছ মোক অঞ্চে কি লৈ আছে হাতত দেখুৱাই দিয়া তা অঞ্চে আটা পা বোলে গণেশ মূৰ্তি বনাব আপোনালোককো দেখাবা নাই বনাই দেখুৱাবা অঞ্চে বোলে দেখাব আৰু এতিয়া মই যাওঁ পাকঘৰলৈ পাকঘৰত মানে ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব আগলৈ ব্লগটো মানে ভিডিঅ' বনাবলৈকে নিদিয়ে মানে একদম খুব ডাঙৰকৈ চিঞৰে আৰু উৎপাত কৰে মানে এতিয়া এইবিলাক উৎপাত কৰি আছে দেখিছে ভিডিঅ' বনাবলৈ বিচনাখন উঠি বিচনাখন গুলিছে আৰু দিনটো এনেকৈ আৰু স্কুল বন্ধ হ'লে ঘৰত এনেকৈ লাগি থাকিব লাগে লগত ইটো নকৰিবি সিটো নকৰিবি মানে কিমান লাগি থাকিম আৰু ন অকলে হ'লে সেইটোৱে দিগদাৰ এতিয়া মাহঁত থাকিলে লগত ভাল মানে অকণমান চাই মেলি দিয়ে ঘৰত থাকোঁতে ভাল আছিলে এতিয়া ইয়াত আৰু অকলে আৰু দিনটো লাগি থাকিব লগা হয় উপায় নাই সিও কি কৰিব অকলে আমনি পায় ন নকৰিবা তেনেকুৱা নকৰিবাচোন আজি বনাবলৈ লৈছোঁ আলু আৰু জিৰাৰ এটা চব্জি বৰ ধুনীয়া হয় খাবলৈ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বনাইছোঁ যেতিয়া চাই থাকক আপোনালোকে আলুটো মই আগতে 3টা আলু বইল কৰি ল'লোঁ আৰু এয়া সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ যেনেদৰে ভাল পায় তেনেদৰে কাটি ল'ব পাৰিব আৰু এইখিনি এতিয়া মোৰ কাটি হৈ গ'ল আৰু এতিয়া এখন মই পেন পাতি দিছোঁ আৰু ইয়াতে দিছোঁ তেল গৰম হ'ল আৰু ইয়াতে দিছোঁ অলপমান জিৰা যিহেতু জিৰা আলু চব্জি বনাম সেইবাবে জিৰা অলপ বেছিকৈ দিছোঁ আৰু এটা কেঁচা জলকীয়া আধা চামুচ হালধি আদা নহৰু অকণমান মই থেতেলিয়াই লৈছোঁ সেয়াও ইয়াতে দি দিছোঁ আৰু এইখিনি এতিয়া ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া আলুখিনি দি দিম আলুখিনি দি মই প্ৰায় 1 মিনিটমান সময় এইখিনি ফ্ৰাই কৰি ল'ম আৰু এইখিনি এতিয়া ফ্ৰাই হৈ গৈছে অকণমান আৰু ইয়াতে এতিয়া দিছোঁ নিমখ জিৰা পাউডাৰ আধা চামুচ দিম কাশ্মীৰী ৰেড চিলি আধা চামুচ গৰম মছলা আধা চামুচ মছলা মই বিশেষ দিয়া নাই এনেকৈ বনাইছোঁ আৰু কেতিয়াবা এনেকৈ বনাওঁ মানে ঘৰত যদি চব্জি নহয় আলু থাকিলে এনেদৰে আলু বনালেও খাই খুবেই ভাল লাগে আপোনালোকে কেতিয়াবা এনেদৰে বনাই খাব যদি খোৱা নাই সকলোৱে নিশ্চয় খাইছেই আৰু শেষত দিছোঁ কেইটামান ধনিয়া পাত আৰু অকণমান নেমু টেঙা চেপি দিছোঁ নেমু টেঙা দি দিলে মানে টেঙা লাগে যে খাই খুব ভাল লাগে সেইবাবে মই নেমু টেঙা অকণমান দি দিছোঁ আৰু এয়া মোৰ আলু জিৰা চব্জি ৰেডি হৈ গ'ল এইফালে আমাৰ অঞ্চে গণেশা বনাই দেখাব মানে আপোনালোকক চাই থাকিব ধুনীয়াকৈ শেষলৈকে আৰু কেনেকুৱা হৈছে জনাব দেই সকলোৱে এতিয়া কি লগাবা কাণ লগাবা আমাৰ অঞ্চল লেফ্ট হেণ্ডেহে কৰে চববোৰ মানে ই বাহঁতে লিখে বাহঁতে খায় বাহঁতে মানে চব কাম বাহঁতে কৰি ভাল পায় ন সৰুৰ পৰা বাহঁতীয়া হ'ল আৰু এতিয়া বাহঁতীয়াই হৈ আছে মানে মই চাইছিলোঁ চেষ্টা কৰি কিন্তু সি নোৱাৰিলে মানে সি বাহঁতেহে কৰি ভাল পায় সেইকাৰণে বাদ দিলোঁ আৰু এইটো ফাইনেলি আমাৰ অঞ্চে লৈ থাকিবা অঞ্চে গণেশা বনাই দিলে ধুনীয়াকৈ বনাইছে আটাৰ পৰা থেংক ইউ অঞ্চ থেংক ইউ থৈ দিবা এতিয়া বেয়া নকৰিবা দেই যাব একো নহয় আটা অকণমান দেৰি পাছত
আৰু এতিয়া আহি গ'লোঁ ওচৰতে থকা এখন মললৈ মানে আবেলি শুই দিলোঁ আৰু টোপনি আহিলে বিশেষকৈ গাটো ইমান ভাল নহয় যে সেইবাবে একো বনোৱা নহ'ল আৰু এতিয়া আহিছিলোঁ ভাবিলোঁ অকণমান আপোনালোকক দেখাই দিওঁ মানে অঞ্চল স্কুলৰ কাৰণে প্ৰজেক্টৰ কাৰণে কিবাকিবি নিবলৈ আছিলে সেইবাবে আহিলোঁ আৰু ফুলখিনি দেখিছেনে ইমান ধুনীয়াকৈ সজাই থৈছে আহিয়ে থকা হয় বাৰু ওচৰতে আপোনালোকক অকণমান দেখাই দিছোঁ চাই থাকিব শেষলৈ ভিডিঅ'টো আৰু এইবিলাক আনিলোঁ প্ৰজেক্টৰ কাৰণে অঞ্চল স্কুলত জমা দিব লাগে সেইকাৰণে আৰু আজি ভিডিঅ'টো অলপমান দীঘল হ'ল সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে প্লিজ সকলোৱে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই গুড নাইট গুড নাইট কৈ দিয়া বাই বাই গুড নাইট